মেৰাপানীত সংঘটিত হৈছে এক অলৌকিক ঘটনা। হঠাৎ জ্বলি উঠে এগৰাকী মহিলাৰ কাপোৰ। মেৰাপানীৰ নৱগামৰ সীমা ফুকন নামৰ মহিলাগৰাকী পিন্ধি থকা কাপোৰৰ জুইৰ কোনো উৎস নথকাকৈয়ে হঠাৎ জ্বলি উঠাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। স্বামী নাৰায়ণ ফুকনৰ ঘৰত প্ৰথমে এই ঘটনা হোৱাৰ পাছত সীমা ফুকনক পিতৃগৃহলৈ লৈ অহা হয় যদিও পিতৃগৃহতো মহিলাগৰাকীৰ কাপোৰ জ্বলি উঠে। ইফালে মহিলাগৰাকীক জৰা ফুকা কৰিবলৈ উপস্থিত হৈছে বেজ। মহিলাগৰাকীৰ লগত আচলতে কি হৈছে প্ৰকৃত ঘটনা পৰৱৰ্তী সময়তহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপৰ্ট খবৰ গোলাঘাট। এয়া জ্বলিছে চক মই ভিতৰত পানী তিয়াই ল'লোঁ কিন্তু ইয়াত ভিতৰত নহ'ল ইয়াত জ্বলিলে ইয়াত নিজে নিজে জ্বলিলে নিজে জ্বলিলে ইয়াত একো নাই সেইফালে কৈ দিয়ক এইফালে নিজে নিজে জ্বলিছে ইয়াত লাইটৰ পোহৰ একো হেৰি হাই ভল্টেজৰ লাইট একো নাই এটাও নাই এইটো LED লাইট হয় ইয়াত আন্ধাৰ কেনেকৈ জ্বলিলে এইটো নুমুৱাই দিয়ক ডাইৰেক্ট জ্বলিছে ইয়াত ৰাতিপুৱা তেওঁলোকৰ ঘৰত যেনিবা কালি প্ৰায় 4টা চাৰে 4টামান বজাত তেওঁলোকৰ ঘৰত আমি গৈছিলোঁ গৈ পেলাই এই যিজন গৰমাই ঘৰ ঘটনাটো ঘটে কালি তাৰপৰা গৈছে বিচনাত কাপোৰ নিজে নিজে জ্বলি আছে জ্বলি থোৱাৰ পিছত এটা কেঁচুৱা আছে সিহঁতৰ দেউতাক আৰু তেখেতৰ ফেমিলি আৰু তেখেতৰ বাচ্চাটো সেই 3টা কাপোৰহে জ্বলে। তাৰপৰা তাত জ্বলা দেখি আমি ইয়াত মানে লৈ আনিলোঁ পৰিয়ালটো ইয়ালৈ লৈ আনিলোঁ। ইয়াত ৰাতিটো তেনেকৈ থাকিলে ৰাতিপুৱা তাৰমানে তাই শুই উঠিছে পিন্ধি থকা কাপোৰে মানে চাদৰখন জ্বলি গৈছে। তাৰপৰা মই ক'লোঁ যে চাদৰখন তহঁতি খুলি থৈ দে যদি গাত জ্বলি গৈছে। তাৰপৰা কাপোৰখন ছাইডত খুলি থৈ দিলে। আমি 3জন মানে বাহিৰত কথা পাতি আছোঁ। কথা পাতি থাকোঁতে এটা মানুহৰ হামাকামাও নাই আৰু বস্তুটো এনেকুৱা হয় মানুহ যেতিয়া মানে বেছি থাকে নহয় তেতিয়া মানে নজ্বলে। মানুহ যদি অকণমান পাতলা হৈ যায় হেঙা হৈ যায় নহয় তেতিয়া আপোনাৰ তাৰপৰা ইয়াত দেখিছোঁ আমি ৰৈ আছোঁ সেই ভিতৰত মানে দপদপকৈ তেওঁ খুলি থোৱা কাপোৰখন মানে জ্বলি গৈছে। কাপোৰ আছে তাতে দপদপকৈ জ্বলি গৈছে। তাৰপৰা পানী চানী ঢালি আকৌ নুমুৱাইছোঁ নুমুৱাই পিনি তেওঁক মানে আমি বাহিৰত তেনেকৈ আনি ৰাখিছোঁ। এতিয়া মানে কি এতিয়া আমি ভাবিবই পৰা নাই আৰু নেদেখা ঘটনা কিন্তু দেখিছোঁ এইটো ফাৰ্ষ্ট। আমাৰ তেনেকুৱা কাহিনী শুনা নাই মোবাইলত কেতিয়াবা দেখোঁ আৰু য'ত আমুকত হৈছে তেনেকুৱা হৈছে আমাৰ কিন্তু এতিয়া আমি নিজে সাক্ষাৎ দেখিছোঁ আজি এনেকুৱা মানে এই বস্তুটো চিটুৱেশ্যনটো আজিয়ে দেখিছোঁ ফাৰ্ষ্ট। তাই পিন্ধি থকা চাদৰখন নিজে নিজে জ্বলি গৈছে। জ্বলি যোৱাৰ পিছত আমি ক'লোঁ গাত পিন্ধি থকাৰ কাৰণে জ্বলি গৈছে মানুহজন জ্বলি যাব পাৰে নহয় সেইকাৰণে খুলি থৈ দিয়া বোলো। তাক খুলি থৈ দিলে ছাইডত খুলি থোৱাৰ পিছত মানুহ নিজা নোহোৱা দেখি চাদৰখন নিজে নিজে ভিতৰত জ্বলি গৈছে নিজে নিজে জ্বলি গ'ল। তাৰপিছত মই পানী ঢালি দিলোঁহি দেখিছোঁ সাক্ষাৎ দেখিছোঁ। তাৰপিছত মই ভিতৰৰ পৰা পানী অলপ পানী ঢালি দিলোঁ নুমুৱাই দিলোঁ নুমুৱাই তাৰপিছত আকৌ দাদা এজনে বাহিৰলৈ চাদৰখন উলিয়াই পেলাই দিলে। তাৰপিছত তাই অচেতন হৈ পৰি যায়। হুচ অকণমান দেৰিকৈ আহে একো নকয় একোৱে নহয় একদম হেৰি হৈ যায় চেঁচা হৈ যায় গাবিলাক ক'ব নোৱাৰা হৈ যায়। তাৰপিছত হুচ অহাৰ পিছত কয় বোলে গোটেই গাটো মোৰ জ্বলিছে পুৰিছে এনেকৈ কয়। কালিৰ পৰা হৈছে কালি 4টামান বজাৰ পৰা হৈছে পাছবেলা। অনুধাৱন এইটো বাহিৰাই কিবা হ'ব পাৰে কোনোবাই কিবা কৰিবও পাৰে নাজানো। এইটো নিজে নিজে জ্বলি গৈছে যেতিয়া এইটো আৰু বাহিৰে ক'বলৈ তেখেত ঘৰতে আছিলে নৱগামে পৰে অলপমান আগলৈ আছে ঘৰ। সিয়াত জ্বলাৰ কাৰণে যেনিবা মামীয়েকে লৈ আহিলে ইয়াত জ্বলিছে ইয়াত নজ্বলিব নেকি বুলি ভাবি লৈ আহিলে কালি ৰাতি গৈ। তাৰপিছত আজি ৰাতিটো ভালকৈ থাকিলে ৰাতিপুৱা কি হ'ল তাই গাতে জ্বলি গ'ল। তাৰপৰা তাই হাজবেণ্ডে দেখি কৰি নুমুৱাই কৰি আমি ভাবিলোঁ চাদৰখন খুলি দিলে নজ্বলিব নেকি বোলো বেলেগকৈ পেলাই দিয়া বোলো বেলেগ চাদৰ পিন্ধা বোলো। তাৰ বেলেগ কাপোৰ পিন্ধি কৰি সেই চাদৰখন সেইখিনিতে থৈ দিলে নহয় সেইখনকে জ্বলি গৈছে নিজে নিজে মাটিতে জ্বলি গৈছে। বহুত মানুহে দেখিছে আৰু